Sanam yelo ko tingin hej kana nya samre bisna dire no ring high school pre muke ilma ar no do chalawen 5 November pati ben to na gitu johor sing naik kana umne ko ma ko mana ar tin do 3 November tarik re to tinya din do umon noy se mane joto jati janogosti asam re tinak mena ko joto jati janogosti ko jemon mid tiku tahen ar mid gitu kami joto ya asam re kana lekate jadi emang ya itu do mane or to or lagi sarkare to boro আর উনকা যে বিভিন্ন শীতের দিন মানুষ পর্বত করে nyel cebe a tihin noa aklare tu henai all student এবার ধুলিবাসী রাইজে হাতে কামে সমাজ গঢ়াৰ বাবে যেটো পদক্ষেপ লৈ আছে গোটেই অসমৰ কাৰণে এটা অনুকৰণীয় গোটেই অসমত এনে ধৰণৰ কামেই আমি কৰি আগবাঢ়ি যোৱাটো উচিত ভূপেন্দ্ৰ সৃষ্টিক হাতে কামে কৰি দেখুৱাইছে আৰু এটা শক্তিশালী বাৰ্তা গোটেই অসমলৈ বিভাজনকাৰীসকলে এটা শক্তিশালী সকিয়নি যে আমি একেলগে আছিলোঁ আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম আৰু ৰাজনীতিকে সমাজ ভাঙে কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ে আজি এইটো পুনৰ প্ৰমাণিত হৈ গ'ল আৰু ভূপেন্দ্ৰৰ এই সৃষ্টি চিন্তাকে আমি বুকুত স্থাপন কৰি শক্তি লৈ আমি অসমখনক অসমৰ জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিব লাগিব ইয়াৰ বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত বাবুই আঞ্চলিক ছাত্ৰ সন্থাই কেইবাবছৰ ধৰি ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি সমন্বয়ৰ দিন হিচাপে তেখেতসকলে উদযাপন কৰি আহিছে আৰু এইটো সমগ্ৰ অসমলৈ আচলতে এটা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্য সকলো ছাত্ৰ সন্থাৰ আমাৰ লক্ষ্য হৈছে যে ঐক্যবদ্ধ ভাৱেৰে আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকসকলে আমি মৰ্যাদা সহকাৰে এই অসমখনত একেটা জাতিৰ তলত যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে আমি সদায় চিন্তা চৰ্চা কৰি আহিছোঁ আৰু বাবুই আঞ্চলিক ছাত্ৰ সন্থাই এই চিন্তাত আৰোপিত কৰি তেখেতসকলে অনাগত দিনত অসমত বাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকসকলে যাতে সমন্বয়েৰে একলগ হৈ তেখেতসকলে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু ভূপেন হাজৰিকাদেৱৰ প্ৰতিটো গীততে আমি এই কথা বতৰাবিলাক পাওঁ তেখেতৰ যিবিলাক আদৰ্শ যে প্ৰতিটো মুহূৰ্ততে জাতিটোৱে ঐক্যবদ্ধভাৱেৰে যদি আগবাঢ়ি যায় জাতিটোৱে কেতিয়াও সংকটত নপৰে সেই কথা বতৰাবিলাক তেখেতে শব্দৰ মাজেৰে প্ৰকাশ কৰি গৈছে গতিকে আজিৰ এই দিনটোত বিভিন্ন জাতি জনগোষ্ঠীয়ে কেইবাটাও ভাষা দিয়াত ভূপেন হাজৰিকাদেৱে মানুহে মানুহৰ বাবে গীত ইয়াত পৰিৱেশন কৰিব এটা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব আৰু সমগ্ৰ অসমলৈ এই সমন্বয়ৰ বাৰ্তা কঢ়িয়াই লৈ যাবৰ কাৰণে আমি প্ৰতিগৰাকী ব্যক্তিক প্ৰতিগৰাকী থকা কৰ্মীক আমি আগবাঢ়ো Assam Focus.